হেল্ল' গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? ভালনে? আশা কৰিছোঁ সকলোৰে ভাল। মোৰতো ভালে। আপোনালোকক পুনৰ এবাৰ স্বাগতম কৰিছোঁ কবিতা দেৱীৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টি শেষলৈকে চাই যাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তো ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এইফালে ৰাতিপুৱা উঠি কেনে মই ব্ৰাছ কৰি কেনে খিৰিকীকেইখন খুলি দিছোঁ আৰু চাওকচোন ইমান ধুনীয়া পোহৰ আহিছে। আৰু এইফালে মই মুখ ধুই কেনে আহি গ'লোহি। গাটো সদ ইমান বেয়া লাগি আছিল শুই উঠি কেনে। এখেতো উঠিলে মুখ হাতখন ধুই আহিলে। এখেতেতো বৰ্তমান একো নাখায়, পিছতকৈ খাব। প্ৰথমতে মই মূৰটো ফনিয়াই ল'লোঁ। এতিয়া মই সানিম অলপমান নাৰিকল তেল। প্ৰেগনেঞ্চিৰ কাৰণে মুখৰ অৱস্থা নাইকিয়া হৈ গৈছে। এই কেমেৰাৰ কাৰণে ইমান এটা গম নাপায়, কিন্তু মোৰ চকুৰ তলৰ গুৰিখিনিত ক'লা ক'লা পৰি গৈছে, নাকত ক'লা ক'লা পৰি গৈছে। এইটোৰ কাৰণে মই সদায় ৰাতিপুৱা অলপমান নাৰিকল তেল লৈ কেনে মুখখন মাছাজ কৰি লওঁ। এইফালে আহি গৈছোঁ এতিয়া মই ৰুমটো ঝাৰু দিবৰ কাৰণে। সকলোবোৰ শুই আছে। এখেত, মই আৰু সৰু ভতিজাটো উঠিছোঁ। তো মই বিছনা তলবোৰ ইমান ভালকৈ চাফা কৰিব ঝাৰু দিব নোৱাৰোঁ। এতিয়া হ'লেও যিমানখিনি পাৰোঁ আৰু সেনেকৈ বহি কেনে দিওঁ, কাৰণ পেট তল কৰি একদম পূৰা মই তল চাফা কৰিব নোৱাৰোঁ। মাজে মাজে মায়েও দি দিয়ে বাৰু মোৰ ৰুমটো ঝাৰু, আৰু যিমানখিনি পাৰোঁ ময়ে কৰোঁ। ৰুম ঝাৰু দিয়া হৈ গ'ল। এতিয়া মই খাবলৈ লৈছোঁ 1 গিলাচ গাখীৰ আৰু বিস্কুট 4টা। বিশেষকৈ মই কৰ্ণফ্লেক্স আৰু ৰাতিপুৱা গাখীৰে খাওঁ, কিন্তু আজি কৰ্ণফ্লেক্স নাছিলে, এইটো কাৰণে 1 গিলাচ গাখীৰ আৰু বিস্কুট কেইটাই খাই লৈছোঁ। গাখীৰ খাই কেনে হৈ গ'ল। এতিয়া হৈছে মোৰ টাইম ব্যায়াম কৰা। সেয়েহে কেইটামান ব্যায়াম কৰি ল'লোঁ। আৰু প্ৰেগনেঞ্চি টাইমত ব্যায়াম কৰাটো ভাল শৰীৰৰ কাৰণে, বেবীৰ কাৰণে, নিজৰ হেল্থৰ কাৰণে। সেইকাৰণে যিমানখিনি পাৰোঁ আৰু ঘৰতে সিমানখিনি কৰিছোঁ। আৰু বাহিৰত খোজকাঢ়িব যাওঁ, নোযোৱা নহয়। আজি এনেকৈ ইমান টাইম নাপালোঁ, এইটো কাৰণে বাহিৰত খোজকাঢ়িব নগ'লোঁ। বাহিৰতো খোজকাঢ়িব যাওঁ আৰু ঘৰতো এনেদৰে কেইটামান ব্যায়াম কৰোঁ আৰু। ইফালে মোৰ ব্যায়াম কৰা হৈ গৈছে আৰু এখেতেও গা ধুই কেনে আহিছে। টিফিন বনাব লাগে, সেয়েহে যাওঁ মই আৰু এতিয়া। কি হ'ল? বিস্কুট ঘৰে আছে, খাওঁ। এইফালে এখেত ৰেডি হৈছে অফিচ যাবৰ কাৰণে, আৰু ছাৰটো ইস্ত্ৰি কৰি আছে। মইতো কৰিব নাজানোৱেই, কি ক'ম আৰু, হাঁহি উঠা কথা ন। তো এখেতে নিজে কৰি আছে আৰু এখেতক এতিয়া ভাত দিলোঁ। এখেতে ভাত খাই কেনে যাবৰ কাৰণে ওলাইছে আৰু অফিচত। দে দো ৰে ভাইয়া, 10 rupees দে দো। কটাই নাই, চিপৰা মানুহৰ লগত মই বিয়া হ'লোঁ, 10 টকা এটাও নিদিয়ে। বাই বাই। তো এখেত গ'ল অফিচত। এতিয়া আহি গৈছোঁ মই আকৌ পাকঘৰলৈ আমাৰ কাৰণে টিফিন বনাবৰ কাৰণে। এখেতে ভাত খাই কেনে গ'ল। এতিয়া মই বনাম মোৰ আৰু ভতিজাৰ কাৰণে ৰুটি বনাম। সেয়েহে আটাখিনি মাৰি লওঁ মই এতিয়া প্ৰথমতে। এতিয়া মই ৰুটিকেইখন বেলি লওঁ। আগতে জানেনে, মই যে ৰুটি বেলিবই নাজানো, আৰু বিয়াৰ পিছত এই কাম হৈছে। ৰুটি বেলি থকা দিন নাই, ৰাতি নাই, ৰুটি। তাৰপিছত ৰুটিকেইখন এতিয়া বনাই লওঁ। আৰু আমাৰ বয়ে তেল দিয়া ৰুটি নাখায়, বৰ কাৰণে শুকান ৰুটি ভাজিম। আৰু আমাৰ কাৰণে মা আৰু মোৰ কাৰণে তেলত দি কেনে ভাজি ল'ম দুখন কৰি। বৰ কাৰণে শুকান ৰুটি ভাজি লৈছোঁ, আৰু আমাৰ কাৰণে তেল দিয়া ৰুটি। এয়া মোৰ ৰুটি ভাজা হৈ গৈছে। আৰু এতিয়া ৰুটিখিনি বনাই কেনে আহিলোঁ, গাখীৰ আনিবৰ কাৰণে যাম।
প্ৰীত আৰু মই ওচৰতে দোকানখন, কিন্তু কাপোৰটো চেঞ্জ কৰি ল'লোঁ আৰু অলপ অলপ বাহিৰলৈ সেনেকুৱা নাইটি পিন্ধিব ভাল নালাগে, সেইটো কাৰণে আহি গ'লোঁ ই আৰু মই। আৰু ই ইয়াত আৰু প্ৰীতে আহি কেনে ইয়াতে নিউ ফ্ৰেণ্ড বনাই লৈছে ন। ফ্ৰেণ্ডটাৰ নাম কি? অমিত। অমিত ছিল? তুমি বলবে না? আচ্ছা। এইফালে আমি দোকান পাই গ'লোহি আৰু দোকানৰ পৰা গাখীৰ আৰু চকলেট ল'লোঁ। সেয়েহে প্ৰীতক এটা দিলোঁ, মই এটা, আৰু ৰিঅ'ৰ কাৰণে আৰু বৰ কাৰণে ঘৰলৈ লৈ গৈছোঁ চকলেট। আৰু এইটো আমাৰ ঘৰটো, মানে নিউ ঘৰটো বাহিৰৰ পৰা এনেকুৱা দেখি, চাই লওক আপোনালোকে। लगाओ गेट लगाओ। এইফালে গাখীৰ আৰু চকলেট লৈ কেনে আহি পাই গ'লোহি। জল্দি চাহ খাওঁগৈ আৰু এতিয়া বনাই কিনে। এইফালে এতিয়া খাবলৈ লৈছোঁ ৰুটি, আলুৰ তৰকাৰী আৰু মই বনোৱা গাখীৰৰ চাহ। তো সকলোৰে চাহ পানী খাই কেনে হৈ গ'ল। আৰু এইফালে এতিয়া গেছৰ অৱস্থা নাই, এইবোৰ চাফা কৰি লওঁ। আৰু ইমান বাচন ধুব আছে, এইখিনি হয়তো ধুই ল'ব পাৰোঁ মই জল্দি। তাৰপিছত যাম, কাপোৰ কেইটামান আছে ধুব, তাৰপিছত গা ধুব আছে। গা ধোৱাৰ পিছতহে ফ্ৰী। আৰু আজি মোৰ ইমান গৰম লাগিছে, কি ক'ম আৰু। দিনটোৰ ভিতৰত মানে 3বাৰমান চাফাই কৰিব লাগে। ৰাতিপুৱা বনাই কেনে চাফা কৰিব লাগে, দিনত বনাই চাফা কৰিব লাগে, আকৌ ৰাতি, নহ'লে মানে জল্দি লেতেৰা হৈ যায় আৰু ভাল নালাগে এনেকৈ লেতেৰাকৈ কাম কৰিব। সেয়েহে আৰু বেছিভাগ চাফা মই কৰোঁ, বয়ো কৰে মাজে মাজে। দিনত ভাত বনাই বয় কৰে, ৰাতিপুৱা আৰু ৰাতি মই কৰোঁ। আৰু আছে এগালমান বাচন ধুবৰ কাৰণে, বাচনখিনিও মই জল্দি ধুই লওঁ। যিহেতু এতিয়া 9 মাহত সোমাইছে, বাচন চাচন ধুবৰ কাৰণে অলপমান অসুবিধা হয়, পেটটো লাগি যায় বাৰে। পেটত লাগিলে অলপমান পেটত দুখ পোৱা নিচিনা হয়। সেই যিমানখিনি পাৰোঁ সিমানখিনি ধুওঁ আৰু মায়ো ধুৱে, নোধোৱা নহয়, মায়ো ধুই কেনে হেল্প কৰি দিয়ে মোক। ফাইনেলি গা ধুই কেনে আহি গ'লোঁ। এতিয়া সানি মই লেকমি ফেচ মিল্ক ক্ৰীম। এতিয়া লগাম মই, মানে আমাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুখিনি, সেন্দুৰখিনি মই আঙুলি দিয়ে লগাওঁ। আৰু লগতে লগাই ল'লোঁ অলপমান লিপষ্টিক, মানে ভাল লাগে আৰু এনেকৈ অলপমান লিপষ্টিক, মানে গাটো ধুই আহি কেনে ক্ৰীম, সেন্দুৰ আৰু লিপষ্টিকখন লগাই কেনে থাকিলে হয়নে বাৰু কওকচোন? কাটা বাচি খাব পাৰিছা? তাত নেপেলাই, ছাইডত, ইয়াতে পেলাবা। এখেত অফিচৰ পৰা আহি কেনে পাই গ'লহি, সেয়েহে ৰিঅ', প্ৰীত আৰু এখেতক ভাত দি দিলোঁ মাছৰ সৈতে। এখেতে ছজনা নাখায় বোলে। আৰু এইফালে বনোৱা হৈছে ৰঙালাওৰ সৈতে হিদল, আৰু লগত আছে ছজনা সৰিয়হৰ সৈতে। মই ছজনা খাম বাৰু, অলপমান লৈ লৈছোঁ। মই ছজনা আৰু মাছ দিয়ে খাম ভাত। আজি মই অকলে খাব লগা হৈছে, মানে প্ৰীত আৰু ৰিঅ' আছে, সিহঁতৰতো হোৱাই নাই। মা আৰু বৰ অলপমান সময় লাগিব ভাত খাওঁতে, এইটো কাৰণে অলপমান দেৰিকৈ খাব বোলে, অলপমান বিজি আছে। মই খাই লওঁ ভাতখিনি। গুড ইভিনিং গাইজ। এতিয়া হৈ আছে গধূলি আৰু প্ৰীতে সেইপিনে হাল্লা লগাই আছে, মেগী বনাই দিব লাগে তাক। সেইটো কাৰণে প্ৰীত আৰু ৰিঅ'ক মই মেগী বনাই দিলোঁ। এয়া মোৰ মেগী বনাই কেনে হৈ গ'ল। বিশেষ একো নাই, অকল বইল মেগী বনাই দিছোঁ, সৰু পোৱালি যে অলপমান চুপ থাকাকৈ। তো মই প্ৰীতক দি লওঁ মেগীখিনি। থেংক ইউ। একো নাই, এনেই মাতিছে নেকি?
লগতে ময়ো গাখীৰৰ চাহ একাপ লৈ লৈছোঁ। বহুত টাইম ৰখিলোঁ, প্ৰায় 7:30মান বাজিছে, বৌ উঠাই নাই। এইটো কাৰণে মই অকলে খালোঁ আৰু মাক দিলোঁ লাল চাহ গধূলি 6টামান বজাত। আৰু কৈছিলোঁ গাখীৰৰ চাহ খাব নেকি বুলি, মায়ে নাখাওঁ বুলি ক'লে। সেয়েহে মই কেকৰ সৈতে অকলে খাবলগীয়া হ'ল চাহখিনি। মানে গধূলি হ'লে চাহ খাবই লাগিব, নাখালে মোৰ মাথা বিষাব ধৰে আৰু। খালি মাৰি আছে মোক আজি ক'ত কৈ পেলাই নিদিবা আকৌ আজি মোক কৈছে মানে মই ইমান বেয়া মোৰ মুখতকে ৰুমটো ধুনীয়া, মানে মই ইমান বেয়া। কালিও কৈছে আজিও কৈছে। আজি মোক এনেকে কৈছে চুটকি মে ৰুটি বনাই দিয়া। ময়ো চুটকিটো মাৰিলোঁ, নুঠিলেই নহয়। তো ভাত পানী খাই কেনে আহি গ'লোহি আৰু মোৰ গাটো এতিয়া বৰ্তমান অলপমান বেয়া কৰি আহিছে, ভাল লগা নাই মোৰ গাটো। তো আছে অলপমান বাচন চাচন ধুবৰ কাৰণে, সেইখিনি পিছত ধুই থাকিম। আৰু কি দি ভাত খালোঁ আজি, কণী তৰকাৰী আৰু ভাত, সেইখিনি নেদেখালোঁ মই, মানে গাটো ভাল লাগি নথকাৰ কাৰণে। তো আজিৰ ভিডিঅ'টি মানে এতিয়া সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আশা কৰিছোঁ আপোনালোকৰ চাগে অলপ হ'লেও ভাল লাগিলে। তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।